Hey viewers, নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লক্ষীপ্ৰিয়ালৈ। আজি বেলেগ এটা হাজত দেখিছে হয় সুখৰ কথা এইটোৱে যে সৰস্বতী পূজা আহি আছে। ছোৱালীবিলাকৰ এক্সাইটমেন্ট লেভেলটো ক'বই নালাগে। আমিও যেতিয়া স্কুল কলেজত আছিলো এসপ্তাহ 10 দিনৰ আগৰ পৰা প্ৰিপাৰেচন চলাইছিলো কি পিন্ধিম কি নিপিন্ধিম। পূজা হ'লেও বিশেষকে পিন্ধাৰ কথাটোৱে ওলাই বেছিভাগ পিন্ধাটোৱে ডিসকাস কৰা যায় কি পিন্ধিম কি নিপিন্ধিম। আৰু স্কুলত থাকোতেতো ৰাতিপুৱাই ওলাই যাওঁ ঘৰৰ পৰা পূজাৰ যিখিনি কাম কাজ থাকে সেইখিনি কৰি আকৌ ঘৰলৈ আহোঁ ড্ৰেছ চেঞ্জ কৰিবলৈ। এতিয়াতো স্কুলো শেষ আৰু কলেজো শেষ কিন্তু হ'লেও ভাল লাগে। সৰস্বতী পূজা বুলি ক'লে বেলেগে এটা আনন্দ লাগে আৰু স্কুল কলেজত থকা সকলৰ কথাটো ক'বই নালাগে। তেওঁলোকৰ কাৰণে এইটো এটা বিশেষ দিন বুলিয়ে ক'ব লাগিব সৰস্বতী পূজা। আজি মই এই মেকআপ লুকটো ক্ৰিয়েট কৰিছো সৰস্বতী পূজাৰ কাৰণে। সো আপোনালোকে চাব ভিডিওটো মই শেষলৈকে মই কেনেকৈ এই লুকটো ক্ৰিয়েট কৰিছো আৰু ভিডিওটো যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব। গতিকে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। মেকআপ কৰাৰ আগতে প্ৰথমতে স্কিন কেয়াৰখিনি কৰি ল'ম আমি। প্ৰথমতে মই এইটো টোনাৰ ইউজ কৰিছো বায়োটিকৰ বায়ো কুকাম্বাৰ প'ৰ টাইটেনিং টোনাৰ। হাতত অলপমান উলিয়াই লৈ জাষ্ট টেপ টেপ কৰিম স্কিনত। এতিয়া আমি সিৰাম ইউজ কৰিম কাৰণ এতিয়া উইন্টাৰ সিজন হয় তো আমাৰ স্কিনটো ড্ৰাই থাকে সেইকাৰণে ভালকে ময়শ্চাৰাইজ কৰিম। এইটো হৈছে গুড ভাইবছৰ ৰ'জ হিপ ৰেডিয়েণ্ট গ্লো সিৰাম আৰু ভালদৰে মাসাজ কৰি ল'ম। এতিয়া ময়শ্চাৰাইজাৰ এপ্লাই কৰিম। ময়শ্চাৰাইজাৰ কাৰণে মই এইটো নিভিয়া সফ্ট ময়শ্চাৰাইজাৰ লৈছো। উইন্টাৰ সিজনত মেকআপ কৰাৰ আগত সদায় স্কিনটো ভালকে ময়শ্চাৰাইজ কৰিব নহ'লে মেকআপটো কেকি লাগিব আৰু বেছি লং লাষ্টিং নহ'ব। সো আমাৰ স্কিন কেয়াৰ ৰুটিন ইমানেই হৈ গ'ল কিন্তু এটা কথা সৰস্বতী পূজা যিহেতু গোটেই দিনটো বাহিৰত ৰ'দত ঘূৰি ফুৰিব লাগিব সো ছানস্ক্ৰীন মাষ্ট হয়। এটা ভাল ছানস্ক্ৰীন ইউজ কৰিব। মই এইটো মামাআৰ্থৰ আল্ট্ৰালাইট ইণ্ডিয়ান ছানস্ক্ৰীন এইটো লৈছো। সো এতিয়া আমি অল সেট টু ডু মেকআপ। প্ৰাইমাৰৰ কাৰণে মই লৈছো এইটো নাইকা প্ৰেপমিয়া প্ৰাইমাৰ। প্ৰাইমাৰ মেকআপ কৰাৰ আগতে সদায় লগাব তেতিয়া আমাৰ মেকআপটো লং লাষ্টিং হয়। নেক্সট ফাউণ্ডেশ্যনৰ কাৰণে মই লৈছো এইটো মেবলিন ফিট মি ফাউণ্ডেশ্যন। ইয়াতে মোৰ শ্বেড হৈছে 310 ছানবিজ। এতিয়া মুখত য'ত য'ত পিগমেণ্টেশ্যন আছে ডাৰ্ক সাৰ্কলছ আছে সেইখিনি হাইড কৰিবলৈ কনচিলাৰ ইউজ কৰিম আৰু কনচিলাৰ কাৰণে মই NYB এইটো কনচিলাৰ লৈছো। আৰু কনচিলাৰ সেট কৰিবলৈ আমি কম্পেক্ট ইউজ কৰিম। কম্পেক্টৰ কাৰণে আমি এইটো মেবলিন কম্পেক্ট লৈছো। আইব্ৰ কাৰণে লৈছো এডাল মিছ ক্লেয়াৰৰ আইব্ৰ পেন্সিল আৰু ইয়াৰ শ্বেড হৈছে ডাৰ্ক ব্ৰাউন। কণ্টুৰৰ কাৰণে এইটো NYB ফাউণ্ডেশ্যন কনচিলাৰ কণ্টুৰ কালাৰ কাৰেক্টাৰ ষ্টিক এইটো লৈছো। একো কণ্টুৰ নকৰিলেও নোজ কণ্টুৰটো কৰিবই, বহুত শাৰ্প দেখায় নোজটো। কণ্টুৰ কৰিলেও আমি লাইনডাল ইমানেই ধুনীয়াকৈ ব্লেণ্ড কৰিব লাগিব যাতে আমাৰ মুখখনত কোনো ধৰণৰ হাৰ্শ লাইন দেখা নাপায়। সো এতিয়া মই ভালদৰে ব্লেণ্ড কৰি আছো। মোৰ লিপছটো অলপ পিগমেণ্টেড হয় সো মই ইয়াতে ফাউণ্ডেশ্যন এপ্লাই কৰিম যাতে লিপষ্টিক এপ্লাই কৰাৰ পিছত পিগমেণ্টেশ্যনটো দেখা নাপায়। এইটো হৈছে ৱেট এণ্ড ৱাইল্ডৰ মেকআপ ফিক্সাৰ যাতে আমাৰ মেকআপটো লং লাষ্টিং ৰাখে। মেকআপ ফিক্সাৰটো স্প্ৰে কৰোঁতে মুখৰ পৰা অলপমান ডিষ্টেঞ্চ ৰাখি স্প্ৰে কৰিব লাগে আৰু চকুত যাতে নপৰে তাৰ কাৰণে সাৱধান থাকিব। আৰু এইটো এয়াৰ ড্ৰাই হ'বলৈ দিব। এডাল লেকমি আইকনিক কাজল ইউজ কৰিম আই শ্বেডো হিচাপে। মোৰ আউটাৰ কৰ্নাৰত ইয়াক ড্ৰ কৰি ল'ম অলপমান। আৰু কাজলটো মই এতিয়া স্মাৰ্জ কৰিম মোৰ লিড আৰু ক্ৰিজলে। নেক্সট মই এইটো NYB ব্লিংকিন আই শ্বেডো হাইলাইন 22 এইটো ইউজ কৰিছো মোৰ লিডত। আৰু এতিয়া মই দুইটা কালাৰ ভালদৰে মিক্স কৰি ল'ম।
Wet n Wildৰ এইটো সিঙ্গল আইকন আইশ্যাডো ইয়াৰ শেড হৈছে টোস্টি এইটো গ্লিটাৰী হয় আৰু এইটো মই লিডত ফিংগাৰ টিপছ দি প্লেস কৰি দিম একেবাৰে গোল্ডেন কালাৰটো বিচৰা নাই অকমান ব্লুইশ টাইপৰ গোল্ডেন বিচাৰিছো সেইকাৰণে মই ব্লু কালাৰটোৰ ওপৰতে গোল্ডেনটো প্লেস কৰিছো আৰু এতিয়া আইশ্যাডোটোৰ লগত মিলাই মই চকুৰ তলটো অলপমান আইশ্যাডো এপ্লাই কৰি লম প্ৰথমে কাজলডাল আউটাৰ ভিত লগাই মই ব্লেন্ড কৰিম আৰু এতিয়া ব্লু কালাৰ পাউডাৰী আইশ্যাডোটো লগাই মই এটো সেট কৰি লম কাজলৰ কাৰণে লেকমি আইকনিকে লৈছো আইলাইনাৰ কাৰণে Maybelline Colossal এটো আইলাইনাৰ লৈছো ৱাটাৰপ্ৰুফ মেকআপ ললে ভাল হয় কাৰণ স্মাজ নহয় তেতিয়া ব্লাছ এটো লৈছো আজি Sivana Colors Ultra Blush Palette মই ইয়াৰ পৰা এইটো শেড এপ্লাই কৰিম আৰু এতিয়া হাইলাইটাৰ এপ্লাই কৰিম মোৰ হাই পইণ্টছ বিলাকত এটো হৈছে Wet n Wildৰ Precious Petals আৰু মই আজি এটা ৰেড লিপষ্টিক এপ্লাই কৰিম হেতু হৈছে NY Bay Queen's Choice তাৰ আগতে মোৰ লিপছটো বেছি ড্ৰাই হৈ আছে সো মই অকমান লিপ বাম এড কৰি লম মেকআপটো কমপ্লিট হল এতিয়া মই হেয়াৰ ষ্টাইলটো ঠিক কৰি লম আৰু মই এটা বস্তু থাকি গৈছিলে মোৰ মাস্কাৰা এটো এপ্লাই কৰিবলৈ মই পাহৰি গৈছিলো এতিয়া এপ্লাই কৰি লও এটো হৈছে Maybelline Hypercurl Volume Express মাস্কাৰা এটো ৱাটাৰপ্ৰুফ হয় জিজুৰ ড্ৰেছ ডিসাইড কৰি থৈছো হেজুৰ পিন্ধি ল তাৰ পিছত লগ পাই আছো আপোনালোকক মই এটো ৰেড কালাৰৰ বিন্দিটো লগাম মেসি বান বনাই ললো এটো আজিকালি খুব ট্ৰেন্ডত আছে সো আপোনালোকেও ট্ৰাই কৰিব পাৰে এটো লুক এজোৰ মোৰ এজোৰ ষ্টেপল কটনৰ কাপোৰ যত ৰেড আৰু গোল্ডেন কালাৰ ওয়াৰ্ক কৰা আছে খুবে ব্ৰাইট হয় কাপোৰজোৰ কালাৰটো সো বহুত ধুনিয়া লাগে আৰু ফুলৰ কালাৰ কিটাও ব্ৰাইট হয় খুব ধুনিয়া লাগে আৰু বেছি হেভিও নহয় বেছি সিম্পলও নহয় দিনৰ ভাগত পিন্ধিব পৰা কাপোৰ হৰষ্টি পূজাত ইমান বেছি হেভি কাপোৰ পিন্ধিলেও ভাল নালাগে সেইকাৰণে মই এনেকুৱা এজোৰ ড্ৰেছ সিলেক্ট কৰিছো আৰু ড্ৰেছজোৰ লগত মেচ কৰি মুছত কোনো ধৰণৰ জুৱেলাৰী নাছিলে সেইকাৰণে মই ইয়াতে ব্লেক মেটাল ইউজ কৰিলো এনেকুৱা ধৰণৰ লং নেক পিস বিলাক আজিকালি বহুত ট্ৰেন্ডত আছে আপোনালোকেও ইউজ কৰিব পাৰে এনেকুৱা বিলাক আৰু এটো সেট হয় ইয়াৰ লগত ইয়াৰিং আছে আৰু সেম কালাৰ মেচ কৰি মই তেনেকে খাৰু পিন্ধিছো আৰু কাপোৰজোৰ নেকটো মই কলাৰ ৰাখিছো এনেকুৱা কলাৰ থকা নেক বিলাক সব টাইমতে পিন্ধিব পাৰি সেইকাৰণে আৰু খুবে ধুনিয়া লাগে আৰু মই যোৱাবাৰ হৰষ্টি পূজাটো এজু কাপোৰে পিন্ধিছিলো খালি ব্লাউজটো মই ইয়াৰ লগত ব্লেক কালাৰ এটা হাত দীঘল কলাৰ থকা ব্লাউজ পেয়াৰ কৰিছিলো মই সাইডত ফটো লগাই দিম আৰু হেয়াৰ ষ্টাইলটো চেঞ্জ আছিল অলপ চুলিখিনি মেলিছিলো যোৱাবাৰ আৰু এবাৰ এটো মেকআপ লুকত মই এটা মেসি বান বনাইছো খুবে সিম্পল এটা মেসি বান আৰু মেকআপটো বহুত সিম্পল ৰাখিছো দিনৰ ভাগত ইমান হেভি মেকআপ ভাল নালাগে সেইকাৰণে আৰু বহুত ইজি হয় মেকআপ লুকটো আপোনালোকে ট্ৰাই কৰিব পাৰে এবাৰ হৰষ্টি পূজাত আপোনালোকে জনাব কেনেকুৱা লাগিলে মেকআপ লুকটো আৰু যদি মোৰ ভিডিওটো ভাল লাগিলে তেনেহলে মোৰ ভিডিওটো লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব সাইডত থকা নটিফিকেশন বেলটো হিট কৰিব মই নতুন ভিডিও আপলোড কৰিলে আপোনালোকে নটিফিকেশন পাই যাব লগ পাম এটা নতুন